নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকক এই ইউটিউব চেনেলটোলৈকে যাৰ নাম ৰিএকশ্যন কনসেপ্ট মই ধনজিত ডেকাই তোমালোকক অনলাইন ক্লাছসমূহ ক্লাছ 9 আৰু 10 ৰ গণিত আৰু সায়েন্সৰ অনলাইন ক্লাছসমূহ তোমালোকৰ ইতিমধ্যে মই আৰম্ভ কৰিছো তাৰে ভিতৰত মই ক্লাছ 10 ৰ এটা ক্লাছ আৰু ক্লাছ 9 ৰ চেপ্টাৰ 2 ৰ ফালে কেইটা এতিয়ালৈকে 5টা ক্লাছ তোমালোকৰ লৈছো এটা 6 নম্বৰ ক্লাছ তোমালোকৰ বিভিন্ন ধৰণৰ কথা মই এতিয়ালৈকে আলোচনা কৰিছো গণিতৰ গতিকে মই আশা কৰো তোমালোকে ক্লাছসমূহ ভালদৰে চাই আছা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লগা কাৰণ ইতিমধ্যে মই আৰু ক্লাছ ৰেকৰ্ড কৰিছো হে ক্লাছসমূহ তোমালোকক দিব লাগিব হয়নে আৰু যেতিয়া মই ক্লাছসমূহ দিম তোমালোকে সাবস্ক্ৰাইব কৰিলে গম পাবা কি ক্লাছ দি আছে কি ক্লাছ দিয়া নাই গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা গতিকে আজিৰ আমাৰ এই ক্লাছটোত আমি কি আৰম্ভ কৰিম 2.4 ৰ আমি চেপ্টাৰ 2 পঢ়ি আছিলো নয়নে 2.4 ৰ এতিয়া আমি কিছুমান থিওৰি আলোচনা কৰিম সো 2.4 ৰ আমি এতিয়া আলোচনা কৰিম ফ্যাক্টৰাইজেশন অফ পলিনোমিয়েলস আমি বহুপদৰ কথা আলোচনা কৰিছো হয়নে নহয় বহুপদৰ ৰিমাইন্ডাৰ থিওৰমৰ কথা আলোচনা কৰিছো ভাগে উপপাদ্যৰ বিষয়ে আমি আলোচনা কৰিছো এতিয়া আমি আলোচনা কৰিম কি বহুপদৰ উৎপাদক বিশ্লেষণৰ কথা হয়নে নহয় এটা বহুপদ এটা দিয়া থাকিলে তাৰ কি কি উৎপাদক হয় হে উৎপাদক কেনে ধৰণে উলিয়াব পাৰি সেই বিষয়ে আমি এই ক্লাছটোত সো আজি আমি আৰম্ভ কৰিম ফ্যাক্টৰাইজেশন অফ পলিনোমিয়েলস হয়নে ফ্যাক্টৰাইজেশন অফ পলিনোমিয়েলসৰ ফ্যাক্টৰাইজেশন মানে কি বহুপদ যিবিলাক থাকে বহুপদৰ কি কৰিব পাৰি উৎপাদক বিশ্লেষণ কৰিব পাৰি মানে কি বহুপদৰ কিছুমান উৎপাদক থাকে সেই উৎপাদকসমূহ আমি কেনে ধৰণে উলিয়াব পাৰি সেই বিষয়ে আমি কি কৰিম এই চেপ্টাৰটো 2.4 এক্সাৰসাইজ 2.4 ত আমি কি কৰিম আলোচনা কৰিম এতিয়া 2.4 ত আলোচনা কৰাৰ আগতে কিছুমান থিওৰি পাৰ্ট থাকে সেই থিওৰি পাৰ্টটো মই এই থিওৰি পাৰ্টটো লগতে দুই এটা এক্সাম্পল উদাহৰণ দুই এটা তোমালোকৰ এই ক্লাছটোত মই আলোচনা কৰিম তাৰ পিছত ইয়াৰ নেক্সট ক্লাছত মই এক্সাৰসাইজত থকা যিবোৰ অংক আছে সেই অংকসমূহ মই আলোচনা কৰিম ঠিক আছে গতিকে বহুপদৰ উৎপাদক বিশ্লেষণৰ কথা ক'ব গলে দুই ধৰণে আমি কি কৰিব পাৰো বহুপদৰ উৎপাদক বিশ্লেষণ কৰিব পাৰো দুটা নিয়ম আছে প্ৰথম নিয়ম এটা কি বুলি কয় তোমাৰ এটা নিয়ম আছে তোমাৰ উৎপাদকৰ উপপাদ্য এই নিয়মটোৰে তুমি কি কৰিব পাৰা উৎপাদক এটাৰ উপপাদ্য বহুপদ এটাৰ উৎপাদক উলিয়াব পাৰা আনহাতে আৰু এটা নিয়ম আছে সেই নিয়মটোক তোমাৰ কি বুলি কয় দুই নম্বৰ মধ্যম পদৰ হেতুক তোমাৰ কি বুলি ক'ব মধ্যম পদৰ বিভাজন পদ্ধতি তোমালোকে ক্লাছ 8 ত হয়তো এই দুই নম্বৰটো পঢ়িছা হয়নে মধ্যম পদৰ বিভাজনৰ পদ্ধতিটো তোমালোকে হয়তো কম বেছি পৰিমাণে পঢ়িব পাইছা এতিয়া আমি দুইটাই আলোচনা কৰিম ইয়াতে লগতে ইয়াৰ কিছুমান ইয়াৰ লগত জড়িত অংকসমূহ আমি কি কৰিম আলোচনা কৰিম গতিকে প্ৰথমতে আমি আলোচনা কৰিম এই উৎপাদকৰ লগত জড়িত যেটো উৎপাদকৰ উপপাদ্য আছে ফ্যাক্টৰাইজেশন থিওৰাম যাক ইংৰাজীত কি বুলি কয় ফ্যাক্টৰাইজেশন থিওৰাম বুলি কয় বা ফ্যাক্টৰছ থিওৰাম বুলি কয় ইয়া সো তোমাৰ যেটা এটা পলিনোমিয়েল দিয়া থাকিব সেই পলিনোমিয়েলৰ যিকেটা ফ্যাক্টৰ হয় যিকেটা উৎপাদক হয় সেই উৎপাদক কেনে ধৰণে নিয়ম উলিয়াব পাৰি বিশ্লেষণ কৰিব পাৰি তাৰ কাৰণে এটা উপপাদ্য দিয়া আছে সেই উপপাদ্যটো আমি প্ৰথমতে আলোচনা কৰিম সো আমি ইয়াতে উৎপাদক উপপাদ্যটো লিখিছো গতিকে কি কৈছে উৎপাদক উপপাদ্য মতে চোৱাচোন সো কৈছে উৎপাদক উপপাদ্য মতে যে px এটা যদি কি হয় তোমাৰ বহুপদ ৰাখি হয় এটা পলিনোমিয়েল যদি হয় যাৰ মাত্ৰা 1 ৰ সমান হয় বা 1 তকৈ ডাঙৰ হয় বুলি কৈছে n = greater than equal to 1 তেনেহলে কৈছে উৎপাদক উপপাদ্য মতে 1 নম্বৰ আৰু 2 নম্বৰ দুটা উৎপাদক উপপাদ্য কৈছে দুটা মন্তব্য দিছে উৎপাদক উপপাদ্যই প্ৰথমটোৰ মতে কৈছে x - a এই বহুপদটো কি হ'ব এই px ৰ এটা উৎপাদক হ'ব যদিহে pa = 0 মানে কি ইয়াৰ শূন্যৰ ভ্যালুত যদি px কি হৈ যায় 0 হৈ যায় আৰু কৈছে যদি pa যদি 0 হৈ থাকে 0 হ'ব কেতিয়া হ'ব যদিহে x - a এই বহুপদটো কি হয় তোমাৰ দিয়া px ৰ উৎপাদক হয় তেতিয়াহে কি হ'ব তোমাৰ pa = 0 হ'ব মানে কি দুইটা উল্টা উল্টি হয়নে ইটো আনটোৰ পৰস্পৰভাৱে কি বিপৰীত দুইটা মন্তব্য গতিকে এইটোক আমি কি কৰিব পাৰো প্ৰমাণ কৰিব পাৰো কেনে ধৰণে প্ৰমাণ কৰিব পাৰি চোৱাচোন তোমালোকে ইফালে
সো এইফালে প্ৰমাণ বুলি লিখি লোৱাচোন কেনে ধৰণে প্ৰমাণ কৰিব পাৰি চোৱা আমি কি পাইছো ভাগহে উপপাদ্যৰ পৰা কি পাইছো কি পাইছিলো ভাগহে উপপাদ্যৰ পৰা ইয়াৰ আগৰ ক্লাছটোত মই পঢ়াই দিছিলো কি পাইছিলো যে ভাজ্য মানে px is equal to x minus a qx এটো কি হ'ব তোমাৰ ভাগফল এটো কি হ'ব ভাগহেষ আৰু এটো কি হ'ব তোমাৰ সৰি এটা ভাজ্য এটা কি হ'ব তোমাৰ ভাগফল আৰু তোমাৰ কি হ'ব ইফালে p a হ'ব হয়নে সো কি কৈছে এটো তুমি এক নম্বৰ ইকুৱেশ্যন বুলি দিয়াছোন সো এই ইয়াত কি কৈছে চোৱাছোন এক নম্বৰটা কি কৈছে x - a px ৰ উৎপাদক হ'ব যদিহে pa = 0 মানে ইয়াতে কি কৈছে যে pa = 0 হয় pa = 0 হলে যদি pa = 0 হয় হয়নে এক নম্বৰতে কি কৈছে তেনে হলে এই এক নম্বৰ ইকুৱেশ্যনটো তোমাক কি ইমপ্লাইজ কৰিব চোৱাছোন px = x - a qx + 0 হবনে গতিকে এইটোৰ পৰা আমি কি লিখিব পাৰো এটুক যদি ইকুৱেশ্যন নাম্বাৰ 2 দিয়া ইয়াৰ পৰা কি লিখিব পাৰো মানে কি px টো কি x - a আৰু qx ৰ পূৰণফলৰ সমান মানে কি এই দুটা কি হ'ব তোমাৰ ইয়াৰ px ৰ উৎপাদক হ'ব গতিকে ইকুৱেশ্যন 2 ৰ পৰা প্ৰতিপন্ন হয় যে x - a px ৰ উৎপাদক হয়নে নহয় এটা প্ৰথম মন্তব্যটো উৎপাদক উপপাদ্যৰ প্ৰথম মন্তব্যটো প্ৰুভ হৈ গলে এতিয়া আমি দ্বিতীয়টোত চাম কি কৈছে দ্বিতীয়টোৰ মতে কি কৈছে চোৱাচোন pa এটো যদি 0 হয় তেনে হলে কি কৈছে x - pa = 0 হ'ব যদিহে x - a টো কি হয় তোমাৰ ইয়াৰ উৎপাদক হয় তেনে হলে যদি x - a টো ইয়াৰ উৎপাদক হয় তেনে হলে কি হ'ব চোৱাচোন এক নম্বৰ ইকুৱেশ্যনৰ পৰা সো 2 নম্বৰ ইয়াতে কি কৈছে চোৱাচোন কি কৈছে pa = 0 হ'ব যদিহে x - a px ৰ কি হয় উৎপাদক হয় মানে কি x - a কি কৈছে ইয়াতে px ৰ উৎপাদক সো 2 দিয়া আছে কি দিয়া আছে যে x - a px ৰ কি px ৰ উৎপাদক বুলি দিছে হয়নে এটো তোমাক দিয়া আছে গতিকে আমি কি লিখিব পাৰো px = x - a এটো এটা বহুপদ আৰু কিবা এটা বহুপদৰ কি হ'ব তোমাৰ সমান হ'ব পূৰণফল হ'ব হয়নে নহয় এতিয়া কি কৈছে এটো যদি হৈ থাকে তেনে pa = 0 হ'ব বুলি কৈছে এতিয়া x ৰ ঠাইত pa বহাই দিয়াছোন এতিয়া এটো তুমি ইকুৱেশ্যন নাম্বাৰ 3 বুলি দিয়া যদি x = a হয় তেনে 3 নম্বৰ ইকুৱেশ্যনে তোমাক কি দিব চোৱাচোন pa = a - a * gx হয়নে a - a কি হ'ব এটো 0 হৈ যাব 0 হোৱাৰ লগে লগে 0 * gx = 0 এটো তোমালোকে তলে তলে পাতিবা মানে আমি কি লিখিব পাৰো pa = 0 হয়নে এনে ধৰণে লিখিব পাৰোনে এটো আমাৰ প্ৰুফ আছিল গতিকে এটো তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ পিছত মই নেক্সট ইয়াৰ পৰা এটা কি কৰিম এক্সাম্পল এটা তোমালোকক আলোচনা কৰি দিম সো মই ইয়াতে দুটা এক্সাম্পল লিখিছো এক্সাম্পল 12 আৰু এক্সাম্পল 14 টো লিখিছো তোমালোকৰ কিতাপত আছে এই দুটা এক্সাম্পল এই দুইটা এক্সাম্পল মই আলোচনা কৰি দিম আৰু দুইটা উৎপাদক
উপপাদ্যৰ সহায়ত মই কি কৰিম তোমালোকক আলোচনা কৰি দিম ঠিক আছে গতিকে প্ৰথম এক্সাম্পলটোত কি কৈছে চোৱাচোন কৈছে কি x - a 4x কিউব 3x স্কয়াৰ - 4x + k এর যদি উৎপাদক হয় তেনেহলে কৈছে k এর মানটো নিৰ্ণয় কৰিব দিছে হয়নে ইয়াতে এটা k এর মান আছে সেই k এর মানটো তোমাক নিৰ্ণয় কৰিব দিছে গতিকে আমাক কি কৈছে দিয়া আছে কি তোমাক x - a এটুক যদি px বুলি কনসিডাৰ কৰা px ৰ উৎপাদক বুলি কৈছে হয়নে হয়নে নহয় এইখিনি আমাক কোৱা আছে গতিকে আমি কি কৰিব পাৰো x - a = 0 বুলি লিখিব পাৰো হয়নে গতিকে x = আমাৰ কি হ'ব 1 হ'ব হয়নে নহয় যদি এইটো ইয়াৰ উৎপাদক হয় তেনেহলে x ৰ এই ভ্যালুটোৰ কাৰণে p1 = তোমাৰ কি হ'ব p1 = 0 হ'ব হয়নে হয়নে নহয় এটো লিখিব পাৰা নে গতিকে আমি ইয়াতে কি লিখিব পাৰো p1 = 0 যেহেতু গতিকে আমি px মানে জানো এইখিনি ইয়াক px বুলি কনসিডাৰ কৰি লবা হ'ব গতিকে p1 ৰ ঠাইত আমি কি লিখিব পাৰো 4 * 1 কিউব প্লাস 3 * 1 স্কয়াৰ 4 * 1 plus k = 0 so 4 plus 3 minus 4 plus k = 0 লিখিব পাৰো এটা +4 -4 কাটা কাটি যাব এইফালে +3 আছে এইফালে +k আছে এই 3 টো যদি আমি এইফালে লৈ যাম তেনেহলে কি হৈ যাব মাইনাস হৈ যাব এইফালে থাকিব তোমাৰ k এইফালে থাকিব তোমাৰ -3 so k = -3 বুজি পাইছা ইয়াতে আমি x = 1 কিয় বহালো কিয় কৈছে যে x - 1 টো কি কৈছে তোমাৰ px ৰ উৎপাদক হয়নে px ৰ উৎপাদক যেহেতু ইয়াৰ যেটো এই বহুপদটো যেটো পয়েন্টত 0 হ'ব সেই পয়েন্টটো যদি আমি এই বহুপদটোত বহাই দিও তেনেহলে কি হ'ব এটো গৈ তোমাৰ 0 হ'ব গতিকে এইখিনি তোমালোকে পাতি লোৱা আৰু মই এটো কৰাই দিছো চোৱা কৈছে কে এটা বহুপদ এটা দিছে y² - 5y + 6 ইয়াৰ কি কৈছে উৎপাদক বিশ্লেষণ কৰিব দিছে তোমালোকে এইবিলাক ক্লাস 8 ত পাইছা উৎপাদক বিশ্লেষণ গতিকে এনে ধৰণে যদি তোমাৰ উৎপাদক উপপাদ্যৰ দ্বাৰা কি কয় উৎপাদক বিশ্লেষণ কৰিব দিয়ে তেনেহলে কি কৰিবা ইয়াতে চোৱা উচ্চঘাতৰ মান কোনটো হৈ আছে তোমাৰ y² হয়নে তাৰ পিছত তাৰ তলত কিমান আছে 5y একেবাৰে তলৰটো কি আছে 6 গতিকে এইটো এটা ধ্ৰুৱক হয়নে এই ধ্ৰুৱকটোৰ দ্বাৰা আমি কি কৰিম একেবাৰে উচ্চঘাতৰ যেটো মান আছে তাৰ যেটো সহগ হয় এটো 1 নহয়নে হেতু লগত কি কৰিম পূৰণ কৰিম কিমান পাম আমি 1 * 6 = 6 হয়নে এতিয়া আমি কি কৰিম এই 6 ৰ উৎপাদক উলিয়াম 6 ৰ উৎপাদক কি হ'ব 1 * 6 2 আৰু 3 হয়নে গতিকে 6 ৰ উৎপাদক কি 1 2 3 4 আৰু 6 এই তিনিটা 6 ৰ কি উৎপাদক হয়নে গতিকে 6 ৰ উৎপাদক কি এইকেটা হয়নে গতিকে এই উৎপাদকৰ এই পয়েন্ট কেটাত আমি কি কৰিম এতিয়া এই px যেটো দিয়া আছে এটুকু আমি কি বুলি কনসিডাৰ কৰিলাম এতিয়া py বুলি কনসিডাৰ লেট py = তোমাৰ y² - 5y + 6 বুলি কনসিডাৰ কৰিলো এটা আমি কনসিডাৰ কৰিলিছো এটা 6 ৰ যিকেটা উৎপাদক পাইছো হয়নে এই উৎপাদক কেটা আমি কি কৰিম এই y ঠাইত এটা বহাই চাম যেটো পয়েন্টতে কি হ'ব 0 হৈ যাব py ৰ মান হেতুই কি হ'ব py ৰ মান যতে 0 হৈ যাব হেতুই কি হ'ব তোমাৰ py উৎপাদক হ'ব মই কৰি গৈ আছো সোৱা তেতিয়া তোমালোকে বুজি পাবা সোৱা এতিয়া যদি আমি y = যদি y = আমি 1 বুলি কনসিডাৰ কৰো তেনেহলে p1 তোমাৰ কিমান হ'ব p1 কিমান হ'ব 1² - 5y + 5y তে তোমাৰ কিমান আছে 1 দিয়া into 6 গতিকে তুমি 1 - 5 + 6 which is equal to +2 মানে কি এই 1 পয়েন্টটো y মাইনাস অর্থাৎ এই 1 পয়েন্টটো যেটো আমাৰ কি হোৱা নাই 0 হোৱা নাই এটো যদি 0 হোৱা নাই সেই কাৰণে কি হ'ব y মাইনাস এইটো তোমাৰ কি নহয় py উৎপাদক হয় নে নহয় নহয়
কিহৰ কাৰণে কাৰণ 1 পইণ্টটো আমি কি কৰিছোঁ পি ৱাই যদি বহাই দিছোঁ তেনেহ'লে আমি কি পোৱা নাই 0 পোৱা নাই ইয়াৰ মানটো আমি কি পোৱা নাই 0 পোৱা নাই আকৌ যদি আমি কি কৰোঁ যদি y ইকুৱেল টু আমি কি বহাওঁ 2 বহাই দিওঁ আকৌ 2 পাইছোঁ নহয় নে 6 ৰ উৎপাদক তেনেহ'লে আমি p2 কিমান পাম চোৱাচোন p2 কিমান পাম 2 স্কুৱেৰ মাইনাছ 5 ইনটু 2 প্লাছ 6 কিমান 4 10 আৰু 6 6 4 10 মাইনাছ 10 0 মানে তুমি কি লিখিব পাৰা তুমি y মাইনাছ 2 কি হ'ব পি ৱাই এটা উৎপাদক হয়নে নহয় সো y মাইনাছ 2 টো কি হ'ব তোমাৰ পি ৱাই উৎপাদক হ'ব ঠিক সেইদৰে তুমি যদি কি কৰা যদি y ইকুৱেল টু তুমি 3 বহোৱা তেনেহ'লে তুমি কি পাবা p3 কিমান পাবা চোৱাচোন 3 স্কুৱেৰ 5 minus 5 into 3 plus 6 এখিনি মুখে মুখে হিসাব কৰচোন ইয়াতে হ'ব তোমাৰ 9 ইয়াতে আছে কিমান তোমাৰ কিমান 6 15 5 3 গুণ 15 15 পৰা 15 মাইনাস হলে কিমান হ'ব তোমাৰ 0 হ'ব মানে কি y minus 3 টো তোমাৰ কি হ'ব এটা y minus 3 py উৎপাদক হয়নে আমি দুটা উৎপাদক পালো না দুইটা উৎপাদক পাই গলো এতিয়া আমি কি কৰিম এইটোৰ উৎপাদক কেটা লিখিম গতিকে হেইটোৰ উৎপাদক কেটা আমি কেনে ধৰণে লিখিব পাৰো অকমান মই ইফালে অকমান লিখি দিছো সোৱা y স্কয়াৰ minus 5y plus 6 is equal to আমি কি লিখিব পাৰো y minus 2 y minus 3 এটো এনে ধৰণে আমি লিখিব পাৰো এই দুটা পূৰণ কৰিলে কি হ'ব তোমাৰ আকৌ এটো ৰাখি ওলাই আহিব গতিকে এইখিনি তোমালোকে পাতি লোৱা সো আমি দ্বিতীয় পদ্ধতিটো এতিয়া আলোচনা কৰিম দ্বিতীয় পদ্ধতিটোৰ নাম কি আছিল মধ্যম পদৰ বিভাজনৰ পদ্ধতি হয়নে এই পদ্ধতিটো মই থিওৰিটিক্যালি আলোচনা কৰো জাস্ট এটা এক্সাম্পল এটা উদাহৰণ এটা দিছো এই উদাহৰণটো যেতিয়া মই সলভ কৰিম তেতিয়া তোমালোকক গুটে পদ্ধতিটো বুজাই দিম আৰু তোমালোকে বৰ ধুনিয়াকে বুজি পাব সক্ষম হ'ব ঠিক আছে গতিকে মই কেনে ধৰণে অংকটো কৰো তোমালোকে খুব ভালদৰে লক্ষ্য কৰি গৈ থাকা আৰু প্ৰবলেমটো তোমালোকে কিতাপত বহি লিখিও গৈ থাকা ঠিক আছে গতিকে ইয়াতে কি কৈছে 6x স্কয়াৰ 17x 5 এই সংখ্যাটো কি কৈছে তোমাক উৎপাদক বিশ্লেষণ কৰিব দিছে বহুপদ সংখ্যা গতিকে ইয়াতে চোৱাচোন এটোৰ মাত্ৰা কিমান ইয়াত x ৰ মাত্ৰা কিমান 2 ইয়াতে x ৰ মাত্ৰা কিমান 1 আৰু ইয়াৰ x ৰ মাত্ৰা কিমান 0 গতিকে মধ্যম পদ কোনটো হ'ব এইটোক আমি কি বুলি কম মধ্যম পদ বুলি কম হয়নে এতিয়া আমি এই পদ্ধতিটোত কি কৰিম চোৱা এটো যেটো মধ্যম পদ এই পদটোক আমি কি কৰিম দুটা ভাগ কৰি দিম কি ভাগ কৰি দিম দুটা ভাগ কৰি দিম পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভাগ কৰি দিম ভাগ কৰি পেলাই আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম তা কেনে ধৰণে ভাগ কৰিম চোৱা আগতে তোমালোকে সলিউশনত ৰাখিটো লিখি লোৱা 6x স্কয়াৰ 17x 5 এতিয়া চোৱা একেবাৰে হেখৰ যেটো প্ৰথম ৰাখি আছে 6 আছে ইয়াৰ হক 6 আছে আৰু ইয়াতে কিমান আছে 5 আছে হয়নে ইহত দুটা পূৰণ কৰা কিমান হ'ব 6 * 5 = 30 তে 30 ক উৎপাদক বিশ্লেষণ কৰা 1 * 30 তোমাৰ কিমান হ'ব 30 2 * 15 30 তাৰ পিছত তোমাৰ কিমান হ'ব 3 * 10 30 5 * 6 30 একেটা কি 1 2 15 3 5 6 এবিলাক কি 30 উৎপাদক হয়নে এতে এইকেটাৰ মাজত যোগবিয়োগ পূৰণ কৰি কি তুমি ৰাখি পাছছন এইটুক যদি যোগবিয়োগ কৰা তেনহলে কিমান পাবা 29 পাবা আৰু কিমান পাবা 30 পাবা ইয়াতে যোগবিয়োগ কৰিলে তুমি কিমান পাবা 13 পাবা আৰু কিমান পাবা 17 পাবা ইয়াতে কিমান পাবা 13 পাবা আৰু 7 পাবা আৰু ইয়াতে কিমান পাবা তুমি 1 পাবা আৰু 11 পাবা হয়নে এইবিলাক যদি যোগবিয়োগ কৰি চাও এই গুটে কেটা গতে তোমাক লাগে কিমান 17 লাগে 17 কোনটোৰ পৰা আহিছে তুমি 2 আৰু 15 ক যদি কি কৰা যোগ কৰা তেনহলে কি পাবা তুমি 17 পাবা গতিকে এই 17 টোক আমি কেনেকৈ লিখিম
2 + 15 বুলি লিখিম ইয়াতে সো লিখাচোন 2 + 15 into x + 5 এতিয়া ব্র্যাকেটটো উঠাই দিয়া ব্র্যাকেটটো উঠাই দিলে কি হ'ব 2 into x twice x 15x + 5 হয়নে এতিয়া এই দুটা ৰাখিৰ পৰা তুমি কি কৰা twice x কমন লোৱা কি ল'ব দিছো twice x তোমাৰ থাকিব কিমান 3x + 1 আৰু এই দুটা ৰাখিৰ পৰা তুমি 5 কমন লোৱাচোন থাকিব তোমাৰ কিমান ভিতৰত thrice x + 1 ইয়াতেও thrice x আছে ইয়াতেও thrice x আছে দুইটা পাৰ্টৰ পৰা আমি কি কৰিব পাৰো thrice x কমন ল'ব thrice x + 1 কি কৰিব পাৰো কমন ল'ব পাৰো যদি thrice x + 1 কমন ল তেনলে ইয়াতে কিমান থাকিব তোমাৰ twice x থাকিব সেই twice x টো আহিব তোমাৰ ইয়াতে a প্লাস টো আহিব ইয়াতে আৰু a5 টো আহিব তোমাৰ ইয়াতে হৈ গল গতিকে আমি কি লিখিব পাৰো 6x² = 17x 5 is equal to 3x + 1 and twice x + 5 হৈ গল গুটে বহুপদটো দুটা উৎপাদকত আমি ভাঙি দিলো গতিকে উৎপাদক কেইটা কি হ'ব এইটো আৰু এইটো ইয়াকে কি বুলি কোৱা হয় মধ্যম পদৰ বিভাজনৰ পদ্ধতিৰ দ্বাৰা কি কৰা হয় আমাৰ উৎপাদক বিশ্লেষণ কৰা হয় বুলি কোৱা হয় ঠিক আছে তোমালোকে এই অংকটো পাতি লোৱা প্ৰথমতে সো নোট ডাউন কৰা হৈছে নে গতিকে আজিলৈকে তোমালোকৰ এইখিনিতে এই ক্লাছটো এইখিনিতে সামৰিছো এই থিওৰিখিনি তোমালোকে আৰু উদাহৰণ কেইটা ভালদৰে পঢ়িবা প্ৰেক্টিস কৰি চাবা কিতাপত দুই এটা আৰু এটা উদাহৰণ আছে গতিকে হেকিটাও তোমালোকে প্ৰেক্টিস কৰিব ট্ৰাই কৰিবা নেক্সট ক্লাছত মই এক্সাৰসাইজ তোমালোকৰ 2.4 আৰম্ভ কৰি দিম তাৰ পিছত তোমালোকৰ 2.5 আৰম্ভ কৰিম ঠিক আছে আৰু কিবা অসুবিধা থাকিলে বা ডাউট থাকিলে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰা আৰু এই যেটো ক্লাছৰ নোটস আছে এই নোটসখিনি তোমালোকে ডেসক্ৰিপচন বক্সত গৈ পেলে কিবা এটা লিংক পাবা সেই লিংকটোৰ পৰা পিডিএফ ফাইলটো তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে সো আজিলৈকে এৰিছো সি ইন দা নেক্সট ক্লাছ থ্যাংক ইউ